নমস্কাৰ ৰাইজ। আমি তাৰমানে ভাত চাত খাই একদম টানি দিছিল পেলাই হজম কৰাৰ কাৰণে ওলাই আহিলোঁ। ওলাই আহি পেলাই মই বোলো এনাইনো যাওঁ না ভিডিঅ' বনাওঁ, সেই বুলি ওলাই আহিছোঁ। ৰ'ব এতিয়া কি বেয়া ভিডিঅ' পাম, কি বেয়া পাৰোঁ দেখা ওলা আপোনালোককো এতিয়া চাই থাকক ৰাইজ। আমি যাওঁ ৰ'ব, ধুনীয়া ধুনীয়া অক্সিজেন পায় এবাগে বঢ়িয়া গাছ একদম প্ৰকৃতিৰ মাজে মাজে যাই থাকোঁ। আপোনালোকে দেখিছে কি ধুনীয়া ৰাস্তা বাঁহৰ মাজে মাজে। দিয়ক দিয়ক চাই থাকক ভিডিঅ'টো। আৰম্ভ কৰি দিলোঁ। জয় হৰি বল। অভিমানী দাৱৰে পুৰা মাৰে আজি কাচিয়লি। আমি আহি মেৰা পুখুৰী পালোঁ, চেগুনৰ বাগান। এই মেৰা পুখুৰীটো আমাৰ বিখ্যাত মেৰা পুখুৰী। ইয়াতে আপোনাৰ বৰা হব প্ৰতিযোগিতা হয়। এখন ভেটেনাৰী মিলাই মিলাই এই ফুটবোৰ ইপাৰ সিপাৰ। কি ধুনীয়া মন্দিৰ চাওক, দুৰ্গা মন্দিৰ। কি চৌকাকৈ বনাইছে ৰাইজ। আপোনালোক আহিব, আহিলে দেখাব কি মজা। একদম মস্ত চৌকা মন্দিৰ, দেখি পাগলা হৈ যাব। পাহাৰটো নতুনকৈ বহলা, সুন্দৰ পৰিৱেশ। ইয়াত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে। এইটো আমাৰ MLA ঘৰ, বাসা হ'ব নিজা নলবাৰীৰ সমষ্টিৰ বিধায়কৰ ঘৰ। কি ধুনীয়াকৈ গছে ফলে ফুলে একদম প্ৰফুল্লিত হৈ আছে। বঢ়িয়া দেখা পালে আপোনালোকে। এয়া হাবি বননি পাৰ হৈ আমি প্ৰস্থান কৰিব ধৰিছোঁ লাহে লাহে। তই লিখিত শিকছি নেকি? নাই অলপ মানে মাজে মাজে ক'ব লাগে তো। নহ'লে বুজি নাপাব লাগে। নহ'লে আৰু আমাৰ ভিউৱাৰ চবতে আছে না, আপাল লোৱাৰ বুলি আমাৰ নাই, আমাৰ অসমে। এই এখন JCB এখন দি আছে মাতি, আপোনালোকে দেখা নাপাব। গাছৰ মাজে মাজে মই খুব সুদূৰ দূৰত। আমি আহি হিল্লা চক পালোঁ। হিল্লা চকৰ পৰিৱেশ চাওক। অলপ মানুহ ভাবিছোঁ আমি নিউজ চেনেল বুলি ওলাই আছে। অলপ দেৰিকৈ আহি যাব। লকডাউনৰ পৰিৱেশ দেখাইছে আপোনালোকক। এই চাওক বিৰাট বটগছ এইডাল। কি ধুনীয়া পৰিৱেশ। কাজিৰঙাৰ মাজৰ আন এক ৰাস্তা। কাজিৰঙা লাইট। কাজিৰঙা লাইট এই হয়। এতিয়া আমি আমাৰ স্কুল পাম। মই পঢ়া স্কুলখন 12 বছৰ পঢ়িছোঁ ইয়াতে, শংকৰদেৱ শিশু নিকেতন থানকুছি। একদম মজা স্কুল, দেখলি ক'ব আপোনালোকে। 12 বছৰ। অংকুৰৰ পৰা একদম 3ক লৈকে হওঁ। সেইটোকে পানীৰ দোকান আছে লাগি পাই গ'লো যাক আমাৰ বিখ্যাত শংকৰদেৱ শিশু নিকেতন থানকুছি। কি চৌকা দেখছি না, বাহিৰৰ পৰা এখন লকডাউন বন্ধ কৰা আছে এতিয়া। বঢ়িয়া একদম পিয়ৰ অক্সিজেন পাই আমি পঢ়িছোঁ সৰুৰ পৰাই। সিধাই যাম। এখন ফিল্ড, পাব্লিকৰ ফিল্ড, লগতে আমাৰ শংকৰদেৱৰ ফিল্ড, তাতে ফুটবল খেলিব। হিমন্ত বিশ্ব মিটিং হওঁতে ইয়াতে বহিছিল। দুনিয়াৰ গৰু বেৰা দিছে নহ'কে এবাৰ ৰাইজ গৰু সোমাব নেকি সেইকাৰণে নে কিবা গৰু সোমাবৰ কাৰণে আধা বেৰা দিছে। ফুটবল খেলবতে খেলব আহিলোঁ পলিটেকনিক আহি পেলাই আমি নলবাৰী পলিটেকনিক। আমাৰ মানে নলবাৰীত চব অৰণ্যৰ মাজতে, মানে অৰণ্যৰ মাজত কিয় দিছে জানে না, তাতে পিয়ৰ অক্সিজেনটো পায়। এই মানুহ চেৰাই বুক পেয়া নৰে ভিডিঅ'টো নট এনাফ স্পেচ ৰ'বা। পলিটেকনিক পালোঁ, নলবাৰী পলিটেকনিক। সুন্দৰ আপোনালোকে পঢ়িব পাৰে। একদম ধুনীয়া কলেজ এখন, কি ধুনীয়াকৈ বনাইছে। গেটখন দেখা মজা একদম। গেটখন গোটেই কেমেৰাটো ভিতৰত দিয়ে হ'ব যি দেখছি সেই যদি আপোনালোকে আহিব গৈছে খালি আহিব আৰু চাই যাব ভালকৈ। ফুলে পাহি মেলি
টকা নেদা মই দিল্লী 10,000 দিম অহা লাগে ইমান নাগে মোক 10,000 পেকেট চিগাৰ কিনিলে যা ইমান নাই নলবাৰীত নহয় এই দোকানখন দেখা যাওক এখন আমি 10,000 পেকেট চিগাৰ কিনিম দোকানত তাৰ আৰু চিখৰ ল'লোঁ দিয়ক আমি মই তাৰমানে কি জানো কোনোবা কিবা খাং কৰিছিলি 10,000 তলত তোৱে বনাই আজিকালি খুব এওঁ চিখৰ আগ পেকেট খাং কৰিছিল মোৰ কেমেৰামেনটো মই বোলো কি আগ পেকেট চিখৰ খোৱা 10,000 পেকেট আনা আকাৰি নিয়ে খাবা ইমান খোৱা এওঁ আনিলে এতিয়া 10,000 পেকেট নাই 9,500 পেকেট আছে তামোল খাই নিচা লাগছে নেকি আপোনাৰ মই তামোলো নাখাওঁ চিখৰো নাখাওঁ আপোনাক খুৱাইছিলোঁ মই আকৌ নাখাওঁ নাখাওঁ কিন্তু খুবেই ভাল পায় ন বৰ ভাল মানুহ এগিলা চাহ ঠিক নহয় পাইছে নাই লকডাউনৰ চব পালোঁ লকডাউনৰ চব ৰাইজ এই লকডাউনত চব সেইটোৱে এইটো দেখিছে এই চাওক কি প্ৰকাণ্ড চব গাড়ী ফাঁচি গৈছে ইয়াতে চাওক লকডাউনত তাৰমানে মাহিলেংকে দোকান দিয়াটো যাতে গাড়ী ফাঁচি গৈছে চাওক 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 এইটো বাসন্তীৱালা চক মাণ্ডৰ পালোঁ আমি এই চাওক ইয়াতে আমি ভোট দিছিলোঁ আছে নেকি আপোনালোকৰ ইয়াতে ভোট দিছিলোঁ আমি এইটো চাওক আমাৰ বিৰাট বাসন্তী মন্দিৰ ধুনীয়াকৈ বনাইছে ইয়াতে বাসন্তী পূজা হয় বনাই আছে দেখিছে কেনে এটা ভয়ানক ধুনীয়া হ'ব এই মজাকৈ বনাইছোঁ ওমে ওম হৰৰ মহাদেৱ বুলি ক'ব পাৰি একবাৰ মহাদেৱ এতিয়া আপোনাৰ বিবাহ হ'ব নহ'ব বিয়া চিয়া লাগে পাতিব পাৰে বনাই আছে আৰু বিয়া চিয়াতে সৰু চলি আহিব না আহিলে তাৰ কাৰণে এটা পাৰ্ক হ'ব পাৰে এটা ধুনীয়া চুইমিং পুল এটা আমি চিধা গৈ যাওঁ নেকি দে মই দিব পাৰি প্ৰথম ৰাস্তাটো অলপ টান আছে ভাল নাই আমি এই ভূটান মাছ পালোঁ ৰাইজ এই চাওক কি ৰাস্তা আপোনালোকে দেখা পাইছে আপোনালোকৰ কাৰণে আমি 90 টকীয়া তেল ভৰাইছোঁ আজি জানেনে সেই ভিডিঅ' বনাব লাগে 90 আমি 78 তাকো 78 নহয় 82 নে কি আপোনালোকৰ কাৰণে সেই দামী লাল চাহ কৈছোঁ গাড়ীখনক কৈ পেলাই আমি ভিডিঅ' বনাইছোঁ গতিকে অলপ চলপ কিবা যদি পাৰে ফ্ৰীতে কৰিব পৰা বস্তুবিলাকত দিব যেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ইত্যাদি ইত্যাদি দেখছি ৰাইজ আমি মাহ ভাত দিয়া লাল চাহ খাই গাড়ীত 92 টকা লাল চাহ ভৰে আমি পথাৰৰ মাজে মাজে গাখীৰ দিয়া চাহ খাব বাদ দিছোঁ জানে না এই 32 দিন গাখীৰ দিয়া নাই বম টাৰ্ণিং নাম্বাৰ তিনিআলি বঢ়িয়া আৰু আপোনালোক ধান পকাৰ সময়ত দেখাম এইবিলাক হালিয়া আহিব ধান ৰুবা হৈছে পইচা বেছি আমাৰ অসমত সেই জানে না এটা আহি থাকে এতিয়া ধান ৰোৱা বতৰ একদম সোধে ৰাস্তা আছে না আগত আছে যাওক গাড়ী যাওক বঢ়িয়া দেখছি মাজে মাজে আৰু মানুহ পাইছে যদি গাছ দেখিলে একদম বেলেগ একদম জাগাই বেলেগ একদম মানে মিক্স আৰু চব আমাৰ অসমৰ দৰে জাগা কিজানি পৃথিৱীৰ ক'তো নায়েই এই পকলাই মাছ ধৰি আছে কেমেৰা দেখাত টান অলপ হ'লেও দেখাব পাৰে ভালকৈ খালি কেমেৰা আমি ল'ম ডাঙৰ হ'লি আপুনি কেৱল আগত দেখি চাওক নহ'লে কেৱল মই উল্টি যাওঁতে পথাৰত গুচি পাই আনিলে ৰাস্তা দেখি ৰাইজ একদম আহি গৈছোঁ হিমালয় খানা ল'ব লাগিব হে বুজিছি না হিমালয়ান কাৰণে লম্ড সাৰ পাৰিলি হিমালয়ান DSLR GoPro ইত্যাদি ইত্যাদি লৈ আছোঁ লাহে লৈ গ'লেও কেৱল আপোনালোকে অলপ সহায় কৰিব মানে পইচা চইচা দিবা নাংগে ৰখচোন এইটো নেদেও ফ্ৰীতে কৰা বস্তুবিলাক অলপ লাইক শ্বেয়াৰ কৰি দিলি হ'ল ছাবস্ক্ৰাইব কৰি দিব অলপ বগলা গাঁও বগলাও দেখালোঁ আপোনালোক দেখা পাইছিল কেনেবা এনেকৈ খাটি থাকিলে বম লাগে প'জ দিবা ভাল হ'ব ফটো উঠিব পাৰি মাজত বহি DSLRটো আনিব লাগিব হে আছে এটা সৰু আৰু ডাঙৰ চাইলৰ মাথা মাৰিছোঁ মই আমি এই ব্লক পাৰৰ ৰাস্তা পালোঁ হে মানে আৰু আপোনাৰ ভিডিঅ' বনোৱা জেগা অলপ সেনা আনে বাপ্পা হৈ উঠি দিয়ক ৰাইজ বাই বাই আমাৰ হাত বিহেছি বেলেগ একো নাই ৰাইজ নহ'লে আৰু অলপ দেখা পালোঁ হাত বিহেছি প্ৰকৃতিৰ পৰা আৰম্ভ কৰিলে প্ৰকৃতি টাইপ কৰিলোঁ চেষ্টা দিলোতে ৰাইজ বাই বাই ধন্যবাদ